Subscribe Assamese Shortfilm and press the bell icon. পূৰ্বাঞ্চলৰ যোনে নাম উজলাই খাত ভনীৰ ৰাণী মোৰ অসমীয়াই মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চব জয়াই অসম আমি কি ইয়াত থাকিব লাগিব ইয়াৰ বাহিৰেনো কি উপায় আছে বল বল এইটোৱে ঠিক কৰি লওঁ আবে কি বে আমি ইয়াত থাকিব লাগিব নেকি বে ইয়াত তোচোন মোৰ বাথৰুমটোৱে ডাঙৰ আরে এতিয়া কৰিবি কি ক আৰে ইয়াত না ফেন আছে না এখন ভাল বিছনা আছে আৰু কি যে গেলা গেলা গুদ্ধ মা কসম কেনেকৈ থাকিম বে ইয়াত এই নাথাকো বুলি কয় আমাৰ কক যা হ'লেও থাকিব লাগিব এই নাথাকো বুলি কয় যা নাথাকো এবাৰ ভাবি চাইছোন ঐ নাথাকো বুলি কয় আমি ইয়াত নাথাকো বুলি নকবি আমি ইয়াতে থাকিম হাই ফেনে নাইছো আৰে ফেন কিয় লাগে ইমান ধুনীয়া বতাহ বলি আছে বাহিৰত ভাই বিছনা আৰে ভাই আমিতো মাটিৰে মানুহ মাটিতেই থাকিম হাই বেয়া গোন্ধও আছে চোন আৰে গোন্ধ আয়ৈ ইমান ধুনীয়া গোন্ধ আছে ক'ত গোন্ধ পালি ঐ বাদ দে তাক নাযাওঁ বুলি ক ঐ তহঁতি কৈ যা সোনকালে আহিবি সোনকালে No, 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 no. কলেজ যাবই হ'ল গা ধুব ইচ্ছাই নাই গা আকৌ ধুব লাগে আছেতো আমাৰ ব্ৰহ্মাস্ত্ৰ
মাথাই ধুই দিম মোৰ সোণু মনুটো সি বোলে মোৰ চকীটো থৈ দিয়ে No, 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 no. A few moments later. ঐ ওজন বেছি আছে অলপ কমাই লওঁ এয়াই সময় মোৰ মালটো খাই লোৱা Yes. 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 নহ'ব Yes. ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি ফুলনি মানে বাগিচা ঐ তহঁতেতো কিমান ষ্টাইল কৰি থাক পৰীক্ষা আহিছে তহঁতৰ খবৰে নাইচোন একো পঢ় আকৌ পৰীক্ষাহে দিমতো তই পঢ়চোন বাজি খাৱা এইটো কালি খাৱা এইটো আজি খাওঁ কালি খাওঁ অ' জান কি কৰিছানো অ' তোমাৰ লগত যে মই পৰহি ফটোকেইখন উঠিছিলোঁ তুমি নিদিলাইচোন বেয়া পাইছোঁ তোমাক বাৰু সেইবিলাক বাদ দিয়া ভাত খাইছানে নাই এতিয়া কোৱা কি কিয় তুমি নেখালে ময়ো নেখাওঁ যোৱা ঐ কিমান বাৰ ফোনটোত লাগি থাক অলপতো পঢ় পৰহি পৰীক্ষা পৰীক্ষা হ'ব মোৰ জানে ভাত খোৱা নাই ঠিকে কালি পৰীক্ষাত মই তোৰ পাছেদি পঢ়িছোঁ তই কবিয়া তোক যি লাগে মই তাকে দিম মই তোৰ আগফালেৰে পঢ়িছোঁ মোকো কবি তোক খোৱা বস্তু যি লাগে মই চব দিম মোক কবি কেৱল তই তহঁতক মই কৈছিলোঁ নে যে পঢ়িব লাগে এতিয়াতো পালি মজাটো ভাই তামাম বিজিছো আৰে মই যে কৈছিলোঁ মালটোৰ কথা
আৰে ভাই বুম মালবি আৰে নহ'বনো কিয় কলগেটৰ লগত যে আকৌ ব্ৰাছো ফ্ৰী আছে মানে আৰে মাইকীজনী এজনী ছোৱালীও আছে বে ঐ এটা কাম কৰ নহ'লে কি জীয়েকক মোলৈ পতাই দে হ'ব দে তই নহ'লে মোৰে যোৱা হৈ যাবি এক্সাম বাদ দে এক্সাম ঐ জীয়েৰক কিন্তু মোক লাগিব হ'ব দে তই মোৰে যোৱা হবি আৰে ইচোন বিয়াই পাতা নাই আৰু ইয়াৰ জীয়েকক ইয়াৰ তাত বিয়া দিয়ে কি মাথা নহয় কুল ব্ৰ পৰীক্ষাহে বাদ দে এইবিলাক আহা এতিয়া ৰিলছ বনাওঁ ঐ গোপাল ঐ হ'ব পঢ়াটো অলপ এৰ পঢ়ি শুনিনো কেইটা মানুহ ডাঙৰ হৈছে আমাৰ ইয়াক দেখা নাই অৱস্থা চা ইয়াৰ ইয়ক খাই লৈয়ে ডাঙৰ হৈছে বাদ দেও পৰীক্ষা হেল্ল' ভাই এই নোটখিনি দি না কিবাকৈ কমন পৰাকৈ দুটামান দি না পাছ কৰিব লাগিব নকলৈও লিখিম বে ৰাতিৰ ভিতৰত কালি পৰীক্ষা আছে দি না নিদিয়ে হাই চলি তকলো কৈ থাকা দেখা নাই মায়েৰে এৰাই হস্পিটেলত গেছি এটা বাবু বা মইনা আহিব সেইটো ককলম কচোন তই আকৌ পাছ কৰি দিয়া ভগৱান চব চলিগিলা পঢ়া পাৰা চলি ভগৱান মই একো নাজনো মোক পঢ়া পাৰা কৰি দিয়া ভগৱান মোক পঢ়া পাৰা কৰি দিয়া মোক পাছ কৰি দিয়া ভগৱান মই পাছ কৰি দিলে হোষ্টেল ভাঙি তোমাৰ ইয়াতে মই এটা ডাঙৰ মন্দিৰ কৰি দিম ভগৱান মোক পাছ কৰি দিয়া মাত্ৰ মই একো পঢ়িব নাজনো তই কি ভুল কাম কৰিলি সিহঁতৰ লগত থাকিও মই আকৌ দেখাই নাপাওঁ কিতাপ পঢ়িছে কি বস্তু আছে ক'ত কি হৈছে পাহৰি গৈছোঁ এইবিলাক ৰিলছ বনে কিবা বনে সিহঁতৰ লগত থাকিছোঁ মই কি লুচিও কৰিলোঁ মই যে কালি পৰীক্ষা এতিয়া মই কালি কি লিখিম এতিয়া আকৌ কি হৈছে নহয় ঠিক মই জান বুলি মাতি ভাত মানে নোখোৱাকৈ থাকোঁতে চাহ নাগেনে গৈ কি নাই গৈছোঁ ইমান দুখ পোৱা নাই কিন্তু তাৰ ভিতৰত তোৰ লগত বিয়া দিব নাপায় আমাৰ বহুত দুখ লাগছে যোৱা বাদ দে না এইবোৰ দিয়া গিফ্ট পেলাই দে পেলাই দে এইবোৰ তোৰ এটা গুণতো নাৰাখি ভিতৰত ঠিক দলিয়াই পেলা এইটো খাই দি আৰু আপি মনোপা উলিয়াই দি খাই দে ভাই সকলোতো পাহৰি যাবি মাৰ পেলাই দে খাই দে দে আকৌ পেলাই কি চাই আছ মাৰ পেলাই দে এতিয়া তহঁত হৰিদাস পাৰ হৈ যাবি A few moments later. ঐ শুন না এইবোৰ বাদ দে মোৰ লগত যে অভিষেক আছে সি তোক লাইক কৰে
অঁ এইটো নাম্বাৰটো দে আকৌ একেলগে দে না দে না কি লাগে তোৰ মোৰতো কাৰোবাক খাই সকলোৱে কৈ আছিল যে এটি ফানি ভিডিঅ' বনাব লাগে আমি এটি সৰু ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ কেনে পাই জনাব ভিডিঅ'টো কিবা ভুল হ'লেও কমেণ্ট কৰি জনাব আৰু তাৰে ভিতৰত কোনটো চিন ভাল লাগে আপোনালোকে জনাব নাপাহৰিব আৰু দেখিছেতো খিনাই গৈছোঁ বহুত কষ্ট কৰি আছোঁ ভিডিঅ'ৰ নামত চ' লাইক কমেণ্ট কৰি দিব ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু কাষত থকা ঘণ্টিটো এনেকৈ দবাই দিব নমস্কাৰ বাই বাই